ভিউটো কিন্তু মজা পায় ন নাজানো এইটো ব্লগ মানে একদম শেষৰ ব্লগটো মানে ইউটিউবত দিয়ে ভিডিঅ' হৈ আছে ভিডিঅ' আছে নেকি ভাল তো হাই গাইছ স্বাগতম টু মাই ইউটিউব চেনেল নয়ন এনম ব্লগ আৰু নয়ন এনম ব্লগলৈ আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু লগতে মই মানে কেইদিনমান আগত এটা পাহাৰৰ ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মানে বহুতেই বেছি কমেণ্ট আহিছিল যে নেক্সট পাহাৰৰ ভিডিঅ' দিব লাগে সেইবাবে ভাবিছোঁ আজি এটা পাহাৰৰ ভিডিঅ' বনাওঁ আৰু এইফালে মোৰ পিছফালে গোটেই এইবিলাক দেখা পাইছে আপোনালোকে গোটেই পাহাৰ আছে আৰু লগত ইহঁতো আছে এইফালে সঞ্জু আছে আৰু এইফালে সৌৰভ আছে আৰু এইফালে সৌৰভ ভাই কি খবৰ ভাই তোৰ আছো দে আৰু পৰীক্ষা চৰীক্ষা শেষ মন ফ্ৰেছ ইয়াৰ মানে পৰীক্ষাও চলি আছিল পুৰা পৰীক্ষা চৰীক্ষা খতম হৈ গ'ল তো কেনে হ'ল পৰীক্ষা বেয়া হোৱা নাই ভালো হোৱা নাই ইমান বেয়াও হোৱা নাই ভালে হৈছে তো বলক মানে এতিয়া মানে পাহাৰৰ ওপৰত আমি মানে তিনিটাই উঠি যাম আৰু পাহাৰত এতিয়া আমি ইফালে উঠি যাম কিন্তু ৰাস্তাটো চাব আৰু একদম মানে পুৰা মানে এইকেইদিন বৰষুণ দি আছেতো পুৰা মানে ৰঙা মাটি যিহেতু এইবিলাক পুৰা পিছল পিছল হৈ আছে আৰু ওপৰত কেনেকুৱা আহিছে নাজানো তো মানে উঠি যাবলৈ চেষ্টা কৰিম আৰু মানে পাহাৰৰ প্ৰথম হিন্তিতে মানে এনেকুৱা আৰু ওপৰত বা কেনেকুৱা হ'ব মানে সাতটাটো আৰু এইফালে ইও আহিছে পিছফালে আৰু পাহাৰত এইফালে কিবা দেখোন সূতাও পুতিছে মানে কিহৰ সূতা ভাই এইবিলাক মানে ইয়াত ইউনিভাৰ্চিটি হ'ব সেইকাৰণে এইবিলাক পুতি পেলাই মানে ৰাস্তাটো চাফা কৰি আছে আৰু এইফালে মানে কঁঠালো লাগি গৈছে তো কঁঠাল আৰু এতিয়াহে মানে আপোনালোকে এইবোৰ জংঘল দেখি আছে তো মেইন ওপৰলৈকে যাই লওঁ তাৰপিছত মানে ভিউটো দেখুৱাই আছোঁ আৰু আমি মানে তাৰ পৰা উঠি আহিলোঁ সেই তলৰ পৰা আৰু মানে ওপৰত যাবলৈ আছে আৰু এইডাল চাওক মানে কিহৰ গাছ বা এইডাল ভাই যদি জানে কমেণ্ট কৰি জনাবচোন এইডাল কিহৰ গাছ এই সাতটা ৰাস্তাৰে মানে ওপৰত যাই আছোঁ আৰু এই পাহাৰখনৰ তলত পুৰা মানে মানুহৰ ঘৰ তো চাবৰে এইবিলাক টিং চিং ওলাই আছে তো পুৰা এইফালে গোটেই মানুহৰ ঘৰ আৰু এই পাহাৰখনৰ তলত মানে ওপৰত উঠি যাই আছোঁ তো এইফালে ইহঁতে যাই আছে আৰু ভাগাত ধৰছি নে ভাই বহুত তোৰ কেনে বাচি আছো যে নামাৰাকে দে আৰু এতিয়া মানে ওপৰত যাই আছোঁ আৰু এনেকৈ তো এইফালে পুৰা জংঘল আৰু এইটো মাজেদি ৰাস্তা এটা আছে আৰু এইফালে কি এটা ধুনীয়া ভিউ চাওক তো ভিউটো চাওক না আৰু মানে এই পাহাৰখন মানে বহুত বেছি ভয়ানকো হয় মানে ইয়াতে বহুতবাৰ বাঘো ধৰিছে তো সেইবাবে মানে অলপমান ভয় লাগি আছে আৰু এতিয়া আমি ওপৰত যাই আছোঁ বৰ্তমান কম নাপাওঁ ভিউটো কিন্তু মজা পায় ন নাজানো এইটো ব্লগ মানে একদম শেষৰ ব্লগটো হ'ব মানে আৰু আপোনালোকে মানে ইয়াৰ পৰা ভিউটো চাওক না ভিউ তো চাওক কেনেকুৱা এটা ধুনীয়া ভিউ দেখা পায় তো এইবিলাক সকলোবিলাক এইবিলাক তলৰবিলাক মানে কোম্পানী হয় আৰু লগতে সেইবিলাক আমাৰ ঘৰো মানে সেইফালে আছে আৰু তো সেই গোটেই মানে গাঁও এখন আৰু এইফালে পুৰা মানে ভাইয়াত বহি গ'ল পুৰা ভাগাত ধৰছি তো মই মানে বহি যা আৰু অলপ মানে বহুত বেছি ভাগাত ধৰি আছে আৰু এনেকৈ মানে ওপৰত যাই মানে ওপৰ পালোৱে আৰু প্ৰায় আৰু এইফালে মোৰ লগত সৌৰভ ভাইও আছে মানে কৈছোঁ আগতে তো ইয়াৰো মানে এটা চেনেল আছে ইউটিউব চেনেল সৌৰভ শংকৰ অফিচিয়েল বুলি ভাই ভিডিঅ'টোত লিংকটো থাকিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ চেনেলটো নিউ হয় আৰু ইমান ভিডিঅ' দিয়া নাই কিন্তু ভিডিঅ' 10টামান দিয়া আছে চাই ল'ব চেনেলটো আৰু মানে সৌৰভ ভাই মোৰ মানে বহুত ভিডিঅ'তে আছে আগৰ তো যদি আপোনালোকে বৰমবৈ পাহাৰৰ ভিডিঅ'টো চাই সেইটোতো আছে তো আজি এখন পাহাৰটো উঠিলোঁ মানে যে নহয় চাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ভিউৰ পুৰা ঠাণ্ডাৰ ভিউ উপভোগ কৰি আছে ভাই আৰু এইফালে পুৰা মানে কাম কৰি আছে এইফালে আৰু দাদা মানে ফ্ৰী ফায়াৰ খেলাত ব্যস্ত আৰু এতিয়া এইফালে চাওক ভিউটো আৰু আমি পাহাৰত ভিডিঅ' বনাই থাকোঁতে দেখিলোঁ এইফালে দি এখন ৰকেট গুচি গৈছে তো এইফালে চাওক চিনটো চাওক ৰকেটৰ আৰু এইটোৱে আছিল মানে পাহাৰৰ ওপৰৰ পৰা এটা সৰু চাই মানে ভিডিঅ' আৰু ভিডিঅ'টো চাই কেনে মানে কমেণ্ট কৰি জনাব আৰু এইকেইদিন অলপ দেৰিকৈ ভিডিঅ' আহিছে তো বাকী যিয়ে নহওক ভিডিঅ'টো চাই কেনে মানে কমেণ্ট কৰি জনাব আৰু লগতে লাইক কমেণ্ট সকলোবিলাক কৰি দিব আৰু মানে অলপমান শ্বেয়াৰো কৰি দিব যিহেতু অলপ মানে ভিউজ কম আহিছে আৰু এইফালে সৌৰভ ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে ইনষ্টাটো ফ'ল' কৰি দিব এতিয়া বাই বাই আজিলৈ জয় অসম ভাই কি কৈছিলি কি কমে ভাল আপি এটা নাই ইমান তো গা পাতো আপি এটা নাপাওঁ ভাল ইউটিউবত দিয়ে ভিডিঅ' হৈ আছে ভিডিঅ' আছে নেকি ভাল